নমস্কাৰ সকলোলৈকে মই শ্ৰীময়ীয়ে এটা নতুন ভিডিঅ লৈ মোৰ চেনেল ফিল বিউটিফুল উইথ শ্ৰীময়ী লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো শিশুৰ মালিচ সম্পৰ্কে আসলতে কেৱল নতুন মাতৃৰ পৰা মই আসলতে এই প্ৰশ্ন পাইছিলো যে কেনেদৰে মই ৰ'দক মালিচ দিওঁ। মালিচ শিশুৰ কাৰণে বহুত উপযোগী। মালিচৰ সহায়ত শিশুৰ ভাগৰ দূৰ হয়, টোপনি ভাল হয়, শিশুৰ মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধন হয়। সেইকাৰণে আমি মালিচ শিশুক দিব লাগে। মালিচ বুলি কওঁতে আসলতে আমি বহুত টান কিবা এটা বুলি ভাবি লওঁ যে আমি কেনেদৰে কৰিম। আসলে মালিচ দুই প্ৰকাৰ হ'ব পাৰে, ট্ৰেডিশ্যনেল বা টেকনিকেল। মই ইয়াত টেকনিকেল মালিচৰ বিষয়ে কৈছো, যিটো আমি আঙুলিৰ সহায়ত, হাতৰ আঙুলিৰ সহায়ত মৃদু স্পৰ্শত কৰিব পাৰোঁ, যিটো অতি সহজ আৰু আমি শিকি লৈ নিজৰ শিশুৰ লগত মাত্ৰ অলপ সময় কটাই আমি এই কাম সদায় কৰিব পাৰোঁ আৰু যি শিশুটিক বহুত বেছি সহায় কৰে। ভিডিঅ'টিত দেউতাকে ৰ'দক মালিচ কৰি থকা আপোনালোকে দেখিবলৈ পাব আৰু সেই সময়ত ৰ'দৰ বয়স হৈছিল 5 মাহ। গতিকে মই বেছি কথা নকওঁ, সকলোখিনি কথা আপোনালোকে ভিডিঅ'টিৰ জৰিয়তে সম্পূৰ্ণকৈ দেখা পাব। আৰু যদি ভিডিঅ'টি চাই ভাল পায়, এনেদৰে মোক আগবাঢ়ি যাবলৈ, মোৰ চেনেলটো আগবাঢ়ি যাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি মোক উৎসাহ জনাব বুলি আশা কৰিম। নহ'লে বলক আমি ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। প্ৰথমতে লাহে লাহে হাতত বেছিকৈ অলপ তেল লগাই লৈ ভৰিৰ ফালৰ পৰা আৰম্ভ কৰিব লাগে। ইয়াত আমি নাৰিকল তেল ব্যৱহাৰ কৰিছোঁ। বেলেগ ভাল যিকোনো মালিচ তেল ব্যৱহাৰ কৰিব পাৰে, অলিভ অইল ব্যৱহাৰ কৰিব পাৰে। নাৰিকল তেলো খুবেই ভাল। আৰু শিশুটিৰ লগত যিমান পাৰে কথা পাতি মালিচ কৰা সময়খিনি শিশুটিক ফূৰ্তিৰে পাৰ কৰাবলৈ দিব লাগে। এতিয়া আমি প্ৰথমতে ভৰিৰ তলৰ পৰা মালিচ কৰিম, হয় নহয়? আমি ভৰি তলুৱাটো প্ৰথম মালিচ কৰি লওঁ। আমি কি কৰিছোঁ, তলুৱাটো আমি ধুনীয়াকৈ এনেকৈ হেঁচি আমি তেজটো চলাচল কৰি লওঁ, হয় নহয়? তাৰপিছত আমি তলৰ পৰা ওপৰলৈ লাহে লাহে এনেকৈ মোহাৰি কোমলকৈ পাতলকৈ ভাল লাগিতে আমি এইটো কৰি যেতিয়া হৈ যাব, আকৌ তেল অকণমান লগাই লওঁ। লগাই কি কৰিম, আমি ইটো ভৰিত কৰিম। ফূৰ্তি লাগিব ন? ইটো ভৰিটো প্ৰথম তেল লগাই লৈ তাৰপিছত এনেকৈ কৰিম। দেখিছা, গুটু কৰি ল'ম এনেকৈ ন? আকৌ এইটো ভৰি তলৰ পৰা এনেকৈ ঘূৰাই এনেকৈ বহুত জোৰছে নহয় আৰু দুখ নোপোৱাকৈ ধুনীয়াকৈ কৰিম দেই। হৈ যাব, এতিয়া আমি কি কৰিম কোৱাচোন? এতিয়া আমি ইয়াতকৈ অকণমান ওপৰলৈ যাম। ওপৰলৈ আমি ক'লৈ যাম? এইখিনি হৈ যোৱাৰ পিছত আমি যাম পেটলৈ। আমি পেটত এনেকৈ ক্লক ৱাইজ লাহে লাহে নাড়ীটো চাৰিওফালে ঘূৰাব লাগিব ন? কেইবাৰ ঘূৰাম? 4 বাৰ, 5 বাৰ, 6 বাৰ, 10 বাৰ, হয় নেকি? এনেকৈ কৰিলে কি হয়, এতিয়া আমাৰ গেছটো ওলাই যাব, হয়নে? এতিয়া আকৌ অকণমান তেল লৈ এই ডগত কৰিম আমি আই লাভ ইউ কম ন? এইটো ন? ভাল লাগে হৈ যায়। এনেকৈ লাহে লাহে আমি লভ চিন বনাই দিম ন? ডিঙি ওচৰ পৰা এনেকৈ বুকু ওচৰ এই হৈ গ'ল। তাৰপিছত আমি এতিয়া হাতত লৈ যাম। প্ৰথমতে আমি হাতখন এনেকৈ মেলি ল'ম। প্ৰথমতে তেলটো এনেকৈ লগাই ল'ম। তাৰপিছত আমি তলুৱাটোত যাম। তলুৱাটো আমি এনেকৈ পিটিকি ব্লাড চাৰ্কুলেশ্যনটো আনি লওঁ দেই। তাৰপিছত আমি হাতখন এনেকৈ ধুনীয়াকৈ লাহে লাহে তলৰ পৰা ওপৰলৈ পিটিকি দিম। এইটো চাওঁ পিটিকি কৰি দিম দেই। হৈছেনে? তাৰপিছত আমি অকণমান তেল লৈ পিনি মুখখন মালিচ কৰিম দেই। মুখত কি কৰিব লাগিব জানা নাই? নাকৰ যে এইডোখৰত থকা চকু ওচৰডোখৰত জোৰছে এনেকৈ অকণমান ওপৰত কৰি দিব লাগিব। তেতিয়া তাৰ যিবোৰ জাৰ্মছ থাকে সেইবোৰ গুচি যাব, হয়নে? চাওঁ এতিয়া আমাৰ আহিব কি জানা নাই?
এক্সাৰচাইজ কেনেকৈ এক্সাৰচাইজ ওপৰলৈ 5 বাৰ 3 4 5 তাৰপিছত 1 টিক টিক 2 টিক টিক 3 টিক টিক 4 টিক টিক 5 টিক টিক 1 2 3 4 5 হৈ গৈছে 1 2 3 4 5 6 7 8 9 10 টিক 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 এতিয়া আমি উভতি ল'ম আমি কি কৰিম আমি এতিয়া লাহেকৈ ৰাজহাড়ডালৰ কাষত ক্ৰছ কৰি দিম এই শিশুটিৰ শৰীৰ গঠন অতি কোমল হৈ থাকে, সেইকাৰণে ৰাজহাড়ৰ ওপৰত কেতিয়াও হেঁচা দি মালিচ কৰিব নালাগে। ৰাজহাড়ৰ দুই কাষে কোমল হাতৰ স্পৰ্শেৰেহে মালিচ কৰিব লাগে। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। আশা কৰোঁ ভিডিঅ'টিৰ পৰা আপোনালোক অকণমান হ'লেও উপকৃত হ'ব।